নমস্কাৰ। পাঠ কৰিব ওলাইছোঁ প্ৰসেনজিৎ কাশ্যপৰ এটি কবিতা। কবিতাৰ শিৰোনাম পাগলী বুলি নামাতিবি। আজি বহুত দিনৰ মূৰত তোমাক দেখা পালো। তুমি মোৰ লগত কথা পাতিছা, মোৰ কপালত চুমাও আঁকিছা। যা, মোৰ লাজ লাগে, চাও মোক এৰি দিয়া। তুমি বৰ দুষ্ট জানা, ইমান দিনে ক'ত আছিলা তুমি? জানা তুমি আঁতৰি যোৱাৰ পিছত মই যে তোমাক কিমান মিছ কৰিছিলো। ইছ, মই ইংলিছত কথা কৈছো, তুমি বাৰু বুজি পাইছা ন? কি কৈ আছিলো? তুমি আঁতৰি যোৱাৰ পিছত তোমাৰ কথা ভাবি ভাবি কিমান যে চকুলো শুৱাইছিলো, মাজে মাজে হাঁহিছিলো। তোমাৰ ধেমেলীয়া কথাবোৰ মনত যে পৰিছিল, সেইবাবেই চাগে মানুহবোৰে মোক পাগলী বুলি জোকাইছিল। পাগলী, তুমি যোৱাৰ পিছত মানুহে মোক দিয়া নাম পাগলী। পাগলী। তোমাক কথা এটা সুধো, তুমি বাৰু কিয় মোক এনেকৈ অকলে এৰি গলা? মোক কিয়নো লগত লৈ নগলানো? সিদিনাই আমাৰ শেষ দেখা দেখি হৈছিল ন? তুমি যে চোতালৰ এচুকত শুই আছিলা, তোমাক বহুত বেয়া পাইছিলো সেইদিনা। তুমি মোক যে এবাৰো নামাতিলা, তুমি শুইয়েই থাকিলা, কেৱল এবাৰো নাচালা। আৰু তেতিয়াৰ পৰাই মই তোমাক দেখাই নাই জানা। সেইদিনা মানুহবোৰে বাৰু তোমাক কলৈ লৈ গৈছিল? যা, মোৰ পৰা আঁতৰ হ, মোক আমনি নকৰ। চোৱাচোন, সৰু ল'ৰা ছোৱালীবোৰে মোলৈ শিলগুটি দলিয়াই আছে, পাগলী বুলি ঠাট্টা কৰিছে। কেতিয়াবা বৰ খং উঠে জানা, ডিঙি কাটি মাৰি পেলাবৰ মন যায় সিহঁতক। কিন্তু তুমি যে বেয়া পাবা, সেই ভাবি একোৱেই নকওঁ। আৰু এটা কথা কওঁ, মানুহবোৰৰ ঘৰত মই আজিকালি যাবকেই নোৱাৰো। গ'লে তাকোল লৈ খেদি দিয়ে, পাগলী পাগলী বুলি চিঞৰ বাখৰ লগাই দিয়ে। তুমি আহি সিহঁতক কবাচোন মোক পাগলী বুলি নামাতিবলৈ। একো বুজিয়েই নাপায় সিহঁতে। তুমি আহিবা নহয়? ৰবাচোন, মই এবাৰ কইনা হওঁ। কইনা সাজত মোক বাৰু শুৱাবনে? তুমি দিয়া ৰিহাখনকে পিন্ধো। তুমি বাৰু আগৰ দৰেই মোৰ ফালে লাগি চাই থাকিবানে? মোৰ যে বহুত লাজ লাগিব, তুমিও দৰা হৈ আহিবা। চোৱাচোন, আকৌ সিহঁতে পাগলী বুলিছে। শুন, হয়, মই পাগলী নহয়। পাগলী বুলি নামাতিবি মোক, নামাতিবি। তেওঁৰ দৰে বিয়া বুলি মাতিবি, পাগলী বুলি নামাতিবি মোক আৰু।